সো গাইস দেখাই আছো আপোনালোকক এই কাছ ওলাইছে দেখিছে আৰু এই চক হেফলে ওলাইছে এই ভাইটিকেইটা চাই আছে দেখিছা না কাছ দেখিছা মম লাগিছে দেই পোৱালিকেইটা আৰু এফালে ভণ্টিয়ে চাই আছে দেখিছা না কাছ দেখিছো এই চক আৰু বেলি যেহেতু পশ্চিম আকাশত ডুব যাওঁ যাওঁ হৈ আছে এইফালে আছে আমাৰ সৰুদৌ এইফালে চোৱা আৰু সেইফালে আছে ককাইদেউজন আৰু এইফালে আমাৰ দাদা এজন আছে আৰু এখন আছে মানে শাখা সত্ৰ আৰু মেইনখন হৈছে আপোনালোকে দেখিছে মাজুলীত যোনখন আছে কমলাবাৰীত শ্ৰী শ্ৰী আউনীআটী সত্ৰ আৰু এতিয়া আমি আউনীআটী সত্ৰত আহি আছোঁ কলিয়াপানীত থকা আপোনালোকক দেখাই আছোঁ ইয়াৰ পৰিৱেশ অ'কে গাইজ চ' ফাইনেলি পাই গ'লোহি শ্ৰী শ্ৰী আউনীআটী সত্ৰ কলিয়াপানী আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম আজি যিহেতু ভাদ মাহৰ লাষ্ট দিন সেইটো কাৰণে আমি আহিলোঁ সত্ৰ দৰ্শন কৰিবলৈ আপোনালোককো লৈ আহিছোঁ আৰু এখন দেখিছে মেইন গেটখন আৰু এতিয়া আমি ভিতৰত সোমাই আহিছোঁ গাইজ তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু এইফালে দেখিছে দোকান চোকান আছে দোকানবোৰকে আপোনালোকক দেখাই গৈ আছোঁ I'll tell you things you won't believe above the skies of Okay guys so আপোনালোকক দেখাই আছোঁ মূল যোনখন গেট তোৰণ এই তোৰণখনৰ তলেদি আমি যাব লাগিব মস্ত ডাঙৰ জাপি এটা দেখিছে আপোনালোকে চেণ্ডেলযোৰ গাইজ অকণমান আগত খুলিম আমি যিহেতু ইয়াতে ঢেৰ চেণ্ডেল আছে হেৰাইও যাব পাৰে এতিয়া ৰাখি দিলোঁ চেণ্ডেল আমি এতিয়া সোমাই আহিছোঁ অকণমান ভৰিটো তিয়াই লওঁ ভৰিটো তিয়াই ল'লোঁ গাইজ চাই থাকিব ভিডিঅ'টো শেষলৈকে আমি এতিয়া সোমাই যাম আৰু এয়া সোমাই আহিছোঁ দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ চাবলৈ কলিয়াপানী আৰু এনেকৈয়ে দেখাইছোঁ আপোনালোকক আজি আমাৰ কলিয়াপানী সত্ৰ টিয়কত থকা এখন হৈছে শাখা সত্ৰ আৰু আপোনালোকে মাজুলী গ'লে মানে যোনখন মেইন সত্ৰ সেইখন আপোনালোকে চাবলৈ পাব আমি এতিয়া সোমাই গৈ আছোঁ ভিতৰত আৰু গাইজ সেইটো দেখিছে আপোনালোকে পূৰা পানী একদম পূৰা মজা লাগিছে চাৰিওফালৰ পৰিৱেশটো চাই লওক ধেৰ মানুহ আহিছে আজি মানস কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত মানে মেইন কথাটো এনেকুৱা ধৰণৰ আমি ধুতি লৈ আহিছিলোঁ কিন্তু ভাওনা চলি আছে ভিতৰত লং পেণ্ট পিন্ধি যাব পাৰিম আৰু অসমীয়া বুলি মানে গামোচাখনকৈ ল'লোঁ আৰু ধুতিখন নিপিন্ধিলোঁ যিহেতু পিন্ধিবলৈ অকণমান দিগদাৰ হ'ল আৰু গাড়ী চলাই আহিলে ধুতি পিন্ধি চলালে মানে গাড়ীখন দিগদাৰ হয় চলাবলৈ তো দেখাইছোঁ আপোনালোকৰ গোটেইখিনি পৰিৱেশ নামঘৰৰ ভিতৰত এই পানী দেখিছে একদম পূৰা এতিয়া আহিছোঁ মই মানে ভৰালীদেউ ওচৰলৈ ভৰালীদেউ ফোনটা কৰিম এইফালে তেখেতৰ বহা আছে এইফালে আপোনালোকে দেখিছে এইফালে বহা ভৰালীদেউ বহা ফালে আমি যাবলৈ চেষ্টা কৰিম চাওঁচোন আৰু এইফালে ভাওনা চলি আছে আমি ভিতৰত যাম আপোনালোকক দেখাম গোটেইখিনি পৰিৱেশ চ' গাইজ ফাইনেলি পাই গ'লোহি এতিয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ দক্ষিণহাটীত পালোহি দক্ষিণহাটীত পালোহি আৰু আপোনালোকক মই চিনাকি কৰাই দিছোঁ মোৰ মানে দেউ আমাৰ দক্ষিণহাটীত থকা দেউ ভৰালী দেউৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু যিহেতু আজি ভাদ মাহৰ মানে অন্তিমটো দিন আৰু আহিলোঁ দেৱে আজি মাতিলে তো আপোনালোকক দেউৰ লগত চিনাকি কৰাই দিছোঁ তো দেউ আপোনাৰ ওচৰত আহিছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ হয় কি ক'ব আজি যিহেতু ভাদ মাহৰ আজি শেষৰ দিন হয় আমাৰ পুৱাবেলা নাম প্ৰসংগ আৰু ইতিমধ্যে সত্ৰীয়া পাল নাম হয় নামৰ পিছতে কীৰ্তন পাঠ তাৰপিছতে দুটিকৈ দলে আজি যিহেতু ভাওনা দি আনিছে দিহানাম পৰিৱেশন কৰিলে এতিয়া আমাৰ স্থানীয় সত্ৰ ওচৰ আদৰ্শ গাঁও তেওঁলোকৰ শিশুশিল্পীসকলে বিপ্ৰদানন্দ দামোদৰ উপাখ্যান ভাওখন আজি তেওঁলোকে অভিনয় কৰি আছে তো আমি দেৰি নকৰোঁ বোলক আমি চাওঁ বোলক ভাওনা চাবলৈ যাওঁ আৰু দেউ আপোনাক সুধিব বিচাৰিছোঁ মানে মানুহ সমাগম কেনেকুৱা আছে মানুহ সমাগম আজি নাই কমেও ধৰক শেষৰ দিন বুলি আজি 50,000 ওপৰ হ'ব দৰ্শক বাপৰে বাপ আজি গাড়ী থ'বলৈ পাৰ্কিঙে বিচাৰি পোৱা নাছিলোঁ হয় আজি যথেষ্ট ৰাইজ হৈছে বিশ্বকৰ্মা পূজা বিশেষকৈ ডেকা গাভৰু আজি আৰু শেষ দিন তেওঁলোকৰ এটা মনৰ ফূৰ্তিৰ দিন আজি আহিছে আমি আজি শেষৰ দিনটোতো ধৰক সকলো ৰাইজকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ যে ভাদ আজি শেষৰ দিন যদিও সম্পূৰ্ণভাৱে সহযোগিতা কৰিছে ভাওনাখনৰ আজি শিল্পীসকলেও ভালেমান দৰ্শক পাইছে তাৰ কাৰণেও তেওঁলোকো অকণমান ধৰক উৎসাহিত হ'ব যে শেষৰ দিন প্ৰত্যেকতো বিশ্বকৰ্মা পূজা প্ৰত্যেকে ব্যস্ততা আছে হ'লেও ব্যক্তিগত কিছুমান আজি নিজৰ
অনুষ্ঠান তেওঁলোকে এৰি হ'লেও আজি সমজুৱা অনুষ্ঠান ক্ষেত্ৰত উপস্থিত হৈছেহি আমি তেখেতসকলক খুব আমি বহুত বহুত ধন্যবাদ দিছোঁ আৰু আজি ভাদ মাহৰ যিহেতু শেষৰ দিন আমি প্ৰতিজন যুৱক যুৱতী কণ কণ শিশু বৃদ্ধ বৃদ্ধালৈকে আমি ভগৱন্তৰ ওচৰত তেওঁলোকক আমি সকলোৱে সুস্বাস্থ্য দীৰ্ঘায়ু জীৱনৰ কামনা কৰিছোঁ ধন্যবাদ দিওঁ আৰু এই আপোনালোকে দেখিছে আউনীআটী সত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ তিয়কত থকা আৰু এখন দেও শাখা সত্ৰ ন এইখন আউনীআটী শাখা এখন শাখা সত্ৰ আৰু মেইন সত্ৰখন আছে আপোনালোকে চাবলৈ যাব লাগিব মাজুলী কমলাবাৰীত আছে আৰু মই আগতে গৈছিলোঁ আগৰ ব্লগো দৰ্শকসকলে চাইছে আৰু আজি আপুনি মাতিলে ভাল লাগিলে খুব ধুনীয়া এটা পৰিৱেশ একদম সত্ৰলৈ আহিলে মানে ভক্তিপ্ৰাণ মানে নিজে আপুনি জাগতা হৈ যায় আৰু বিশেষকৈ আপোনালোকক এটা কথা মই জনাই দিছোঁ ফ্ৰেণ্ডছ আপোনালোকে যিসকলে আজি ভিডিঅ'টো চাই আছে মই 2019 চনত মই হৰ্ণ লৈছিলোঁ আউনীআটী সত্ৰত মাজুলীত আৰু দেউ তেতিয়া আছিলে তেতিয়াৰ পৰা আমি চিনাকি আৰু খুব ভাল লাগে মই যেতিয়াই আহোঁ একদম এটা ঘৰুৱা পৰিৱেশ আপোনালোকো আহিব যিসকলে এতিয়ালৈকে অহা নাই আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব আমি এতিয়া নামঘৰ ভিতৰত যাম নামঘৰ ভিতৰত গৈ পৰৱৰ্তী ভিডিঅ'খিনি আপোনালোকক দেখাই আছোঁ চ' গাইছ এতিয়া আমি আহি আছোঁ এইফালে নামঘৰ ভিতৰলৈ আপোনালোকক দেখাইছোঁ সমগ্ৰ পৰিৱেশ নামঘৰ ভিতৰত আজি ভাওনা চলি আছে যিহেতু আৰু এতিয়া ধুনীয়াকৈ প্ৰণাম কৰি লওঁ কৃষ্ণ জয় গোবিন্দ আৰু এইফালে আপোনালোকক দেখাইছোঁ নামঘৰ পৰিৱেশ ভিতৰত সোমাই যাম তাৰপিছত আপোনালোকক দেখাম নামঘৰ গোটেই সমগ্ৰ দৃশ্যখিনি আপোনালোকক দেখাম আৰু অগণন মানুহ গাইছ চাৰিওফালে মানুহ সেইফালে আপোনালোকে দেখিছে একদম চাকি বন্তি ধুনীয়াকৈ জ্বলাই থৈ দিছে মই সেইদিনাখন গৈছিলোঁ মইনা পৰিয়ালে তাত মই চাকি জ্বলালোঁ আৰু আজি যিহেতু মই জ্বলাবলৈ নোৱাৰিম ফ্ৰেণ্ডছ যিহেতু বহুত মানুহ হৈছে ভিৰ লাগিছে আজি আৰু 50,000 মানুহ হৈছে বুলি কৈছে চ' আপোনালোকক ভাওনা পৰিৱেশ অকণমান দেখাবলৈ বিচাৰিছোঁ অকণমান আগলৈ আহিছোঁ ফ্ৰেণ্ডছ অগণন মানুহ চাৰিওফালে এইবিলাক দেখিছে আপোনালোকে বহুত মানুহ হৈছে আজি সমগ্ৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰা এই আপোনালোকে দেখিছে আগত মূল হিংসাখন আছে আৰু এইফালে ভাওনা চলি আছে গাইছ এই বহুত মানুহ আছে এনেকৈ দেখাই দিছোঁ আৰু মেইন কথা এনেকুৱা ধৰণৰ বহুত মানুহ হৈছে মানুহ মানে বহুত হৈছে কাৰণে ভিতৰত বেছি দেৰি সোমাই থাকিব নোৱাৰি মানে বহুত গৰম এটা ভাৱ হৈছে আৰু গোটেই চাৰিও পৰিৱেশটো আপোনালোকক দেখাইছোঁ চাৰিওফালে আৰু এইফালে একদম মেকআপ লৈছে ভাইটিহঁতে কি পাৰ্ট লৈছা তুমি অঁ ধুনীয়া লাগিছে এইফালে একদম ৰেছ কৰি আছে ভাইটিহঁতে নাটখনৰ নামটো কি তোমালোকৰ অঁ ভাল লাগিছে সেইফালে ভাইটি এজনক লগ পাই গ'লোঁ কেনেকুৱা ভাল হেপী বিশ্বকৰ্মা পূজা আৰু আজি তোমালোকৰ নাটখনৰ বিষয়ে অকণমান ক'বাচোন কি নাট চলিছে আজি হয় আৰু তোমাৰ চৰিত্ৰটো জানিব বিচাৰিছোঁ হা অঁ দাৰপাল মজা লাগিছে গাইছ ভাইটি খুব ধুনীয়াকৈ মানে সাজ পোছাক কৰি আছে ভাল লাগিলে লগ পাই দেই অ'কে চ' দেখাই আছোঁ গাইছ পৰৱৰ্তী ভিডিঅ'খিনি আপোনালোকে চাই থাকিব ফাইনেলি লগ পাই গ'লোঁ আমাৰ গুডু মোৰ খুব মৰমৰ বন্ধু হেপী বিশ্বকৰ্মা পূজা কেনেকুৱা লাগিছে কোৱা অনুভৱ কোৱা দেখিছে আমি আহি আছোঁ আৰু আপোনালোকক নামঘৰ মানে ছবিসমূহ আঁকি থোৱা আছে আৰু আপোনালোকে চব মানে মূল নামঘৰ মণিকূটৰ যি পৰিৱেশ দেখাই আছোঁ মই বিশেষকৈ এতিয়া লং পেণ্ট পিন্ধি আছোঁ সেইটো কাৰণে সোমাব নোৱাৰিম ভিতৰত আপোনালোকক বাহিৰৰ পৰাই দেখাই দিছোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ নামঘৰৰ ভিতৰৰ পৰিৱেশ এই আপোনালোকে দেখিছে আৰু এখন অকণমান ফলক লিখি থোৱা আছে আপোনালোকে পঢ়ি ল'ব
ओके फ्रेंड्स এতিয়া আহিলো আমাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ ওচৰত আহিলো আৰু এই আপোনালোকে দেখিছে ইয়াতে থাকে তেখেতৰ বাসগৃহ আৰু যেহেতু এতিয়া প্ৰভুক মানে লগ পোৱা মানে এইটো টাইমটো এটা নহয় যে বিশেষকৈ ৰাতিপুৱা টাইমত আহিলে তেখেতক লগ পোৱা যায় আৰু এতিয়া ইভিনিং হৈ গ'ল গাইজ আৰু মই অকণমান প্ৰভু ঈশ্বৰৰ বিষয়ে জানিব বিচাৰিম আমাৰ ভৰালীদেৱে ধুনীয়াকৈ কৈ দিব আপোনালোকক তেওঁক লগ কৰিবলৈ আহিলে আপোনালোকে কেতিয়া লগ পাব কিমান টাইমত গোটেইখিনি কথা তেওঁৰ লগত পাতিম মই এতিয়া ভৰালীদেৱৰ লগত আপোনালোকে পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আৰু এইফালে প্ৰভু ঈশ্বৰ ওলাই আহে আৰু এতিয়া দেও আপোনাৰ ওচৰত আহিছোঁ প্ৰভু ঈশ্বৰক যদি মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে ভক্তসকল আহে তেওঁক যদি লগ পাবলগীয়া হয় কেতিয়া আহিলে লগ পাব আৰু কিমান টাইমত আহিলে লগ পাব প্ৰভু ঈশ্বৰক এনেই আপোনাৰ 9 বজাৰ ভিতৰৰ পৰা হয় আপোনাৰ 11 বজালৈকে আমাৰ প্ৰভু ঈশ্বৰ প্ৰতিষ্ঠিত আছে মণিকোটৰ হয় ইয়াতে হৰণ দিয়া হয় হয় তাতে 11 বজাৰ ভিতৰত তাত পোৱা হয় হয় তাৰপিছতে পালনাম হয় পালনামত তেখেতৰ সংস্কৃত ভাগৱত ব্যাখ্যা কৰে হয় ব্যাখ্যা কৰাৰ পিছত তেখেতৰ বিভাগ হোৱাৰ আছে হয় ইয়াতে 12টা বজাৰ পিছত হয় অসমৰ বিভিন্ন পৰা যিসকল ৰাইজ আহে তেখেতৰ ভৱিষ্যত ইয়াতে দেখা পাব হয় আৰু আমি এইটো সুযোগতে আপোনালোকক অসমবাসী ৰাইজক জানকিছ ইউটিউব চেনেলৰ যোগেদি আমি এটা খবৰ জনাওঁ আমি খবৰ জনাইছোঁ যে অসমবাসী ৰাইজক আমি পুনৰ যদিও তেওঁলোকে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ যোগেদি জানিছে তথাপিতো আমি আপোনাৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসীক জনাইছোঁ যে ইতিমধ্যে 2022ৰ যি নামঘৰ সমাৰোহ ইতিমধ্যে উত্তৰ গুৱাহাটী সত্ৰত ইতিমধ্যে ব্যৱস্থা কৰিছে 2-3-4 ডিচেম্বৰ তাত 2000 যোৱা গায়ন 2000 যোৱা নামতি 2000 যোৱা তালুৱা 2000 যোৱা নাগৰা আৰু 2000 যোৱা নাম প্ৰসংগ আৰু 2000 যোৱা মহিলাসকলৰ দ্বাৰা উৰুলি আৰু শংখ বজোৱা তাত ব্যৱস্থা কৰিছে আমি যিসকল ব্যক্তি এতিয়ালৈকে তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰা নাই আমি তেখেতসকলক নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা সুখবৰ আমি আগতীয়াকৈ দি থওঁ যে 2023ৰ 22 জানুৱাৰীৰ পৰা আমাৰ শ্ৰী শ্ৰী কলীয়াপানী আউনীআটী শাখা সত্ৰত ইতিমধ্যে ভাওনা প্ৰতিযোগিতা অসম ভিত্তিত ইতিমধ্যে আয়োজন কৰিছে আমি এতিয়াই যিসকল ধৰক ভাওনাৰ প্ৰতি আগ্ৰহী শিল্পী আছে আমি তেখেতসকলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ইতিমধ্যে আমাৰ সত্ৰৰ লগত যোগাযোগ কৰি আমি তেখেতসকলকো আমি ধৰক ভাওনাৰ কাৰণে নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি যুৱকসকলক আমি অসমৰ উঠি অহা নৱপ্ৰজন্মৰ যুৱকসকলক কৈছোঁ যে যিবিলাক গুৰুজনৰ মহাপুৰুষ শংকৰদেৱে শৰণ ভজনৰ যি নীতি নিয়ম পদ্ধতি উলিয়ালে আমাৰ 10 বছৰ বয়সৰ পৰাই শৰণ ইতিমধ্যে দিয়াৰ যুৱকসকলক ব্যৱস্থা কৰিছে তাৰ তলতো ল'ব পাৰে ইচ্ছা কৰিলে হয় আমাৰ এটাই আমি ভাল পাইছোঁ দিনে দিনে যে আমাৰ উঠি অহা নৱপ্ৰজন্ম বিশেষকৈ যুৱকসকলে খুব কম বয়সতে গায়ন বায়ন শিকিবৰ কাৰণে গায়ন বায়ন পৰিৱেশন কৰিবৰ কাৰণে আমি ইতিমধ্যে শৰণ লোৱা দেখিছোঁ আমাৰ এই ভাদ মাহটোত আমাৰ কলীয়াপানী আউনীআটী শাখা সত্ৰত এতিয়া আজি বিশ্বকৰ্মা পূজা আজি শেষলৈকে প্ৰায় 15,000 লোকে ইতিমধ্যে শৰণ লৈছে আমি শৰণ লোৱাৰ নাম পঞ্জীয়ন আমিয়ে কৰোঁ সেইকাৰণে আমি ভাল পাইছোঁ আৰু যিসকল ব্যক্তি আছে যুৱকসকলক আছে আমি বিশেষকৈ তেখেতসকলকো এই ধৰ্মৰ প্ৰক্ৰিয়াতে আগবাঢ়ি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ দেউ আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ হয় আমাৰ অসমৰ আমি জনপ্ৰিয় বুলিয়ে কৈছোঁ সকলোৱে মৰমৰ জনপ্ৰিয় হোৱাকৈ নাই এতিয়ালৈকে হ'লেও হৈছে হয় সকলো অসমৰ যে প্ৰত্যেকজন ব্যক্তিয়ে জনপ্ৰিয়তা হ'ব লাগিব কথা নাই হয় হ'লেও ভালে সংখ্যক লোকৰ জনপ্ৰিয় হৈছে হয় আমি জানকিছ ইউটিউব চেনেলৰ আমাৰ মাজতে আছে হয় 2019 মাজুলীত তেখেতে শৰণ লৈছে তেখেতৰ ধৰ্মৰ প্ৰতি যিটো আগ্ৰহ ভক্তিৰ প্ৰতি যিটো আগ্ৰহ আৰু তেখেতৰ সেই আগ্ৰহ থকাৰ বিনিময় তেখেতে প্ৰায় আমি দেখোঁ যে সত্ৰৰ ধৰ্মীয় অনুষ্ঠান বা ব্ৰহ্মপুত্ৰ হয় এই মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজুলীলৈ যোৱাৰ যাত্ৰা মাজুলীৰ পৰা আকৌ নিমাতী ঘাটলৈ অহাৰ যাত্ৰা তাতো আমি তেখেতক দেখোঁ ভক্তিমূলক যিবিলাক মানে নীতি নিয়ম যিবিলাক আদৰ্শ যিবিলাক সংস্কৃতি এইবিলাকে তেওঁ মানে অনুকৰণ কৰে বা ৰাইজক দেখায় প্ৰচাৰ কৰে আমি তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ এই কম বয়সৰ বহুত ইউটিউবাৰ আছে হ'লেও আমাৰ জানকিছ ইউটিউব চেনেলটোৱে খুব ভক্তিমূলক দিহা পৰামৰ্শ যিবিলাক মানে সাংস্কৃতিক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান দেখুৱাত তেখেতে খুব আগ্ৰহ আছে অসমবাসী ৰাইজক দেখাব আমি পুনৰ জানকিছ ইউটিউব চেনেলৰ হৈ অসমবাসী ৰাইজক আকৌ পুনৰ সেৱা জনাইছোঁ অনুৰোধ জনাইছোঁ এই চেনেলটো আপোনালোকে চাব
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ দিওঁ আৰু এয়ে আছিলে আপোনালোকক আজি মই বিশ্বকৰ্মা পূজা বুলি আপোনালোকক এটা খুব সৰু ব্লগ দেখাবলৈ চেষ্টা কৰিলোঁ ভৱিষ্যতৰ জীৱনত আৰু অলপ ভাল ভাল ব্লগ আপোনালোকক দেখাবলৈ মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এই পবিত্ৰ থানৰ পৰা আজি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে আজি মোৰ ব্লগটো চাই নিশ্চয় উপকৃত হৈছে আৰু যদি ভাল পাইছে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ' নতুন জেগাত আপোনালোকক লগ পাম আজিলৈ আহিছোঁ সকলোকে বাই বাই জয় অসম বিশ্বকৰ্মা বাবা কি জয় আহিছোঁ আৰু গাইজ এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ এইখন আপোনালোকে গেট দেখিছে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ কলিয়াপানী আৰু এইফালে আমি গৈ আছোঁ দোকানবোৰ আপোনালোকক দেখাইছোঁ চাৰিওফালৰ পৰিৱেশ এইফালে দেখিছে একদম দোকান আৰু এইফালে বাইদেউৰ দাদা বহি আছে দাদা পুলি কেনেকৈ দিছে 1000 টকা এইটো কি পুলি বাইদেউ 90 টকাত দিব খুব ধুনীয়া লাগিছে গাইজ এইফালে চাওক একদম পুলি আৰু যিসকলে গছ পুলি ভাল পায় আপোনালোকে আউনীআটী সত্ৰত আহিলে নিব পাৰিব আৰু এইফালে আমাৰ দাদা আৰু বাইদেউ আছে খুব জমনি হৈ আছে গাইজ ত' ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে আৰু গাইজ এইফালে আপোনালোকে দেখিছে কলিয়াপানী সত্ৰত থকা পুখুৰীটো মাছ চাছ দেখিবলৈ পাওঁ নাই চাওঁ তাৰপিছত আমি ঘৰলৈ যাম ওচৰলৈ নাযাবা ভাইটি চ' গাইজ দেখাই আছোঁ আপোনালোকক এই কাছ ওলাইছে দেখিছে আৰু এয়া চব সেইফালে ওলাইছে এই ভাইটিকেইটা চাই আছে দেখিছা নাই কাছ দেখিছা মৰম লাগিছে দেই পোৱালিকেইটা আৰু এইফালে ভণ্টিয়ে চাই আছে দেখিছা নাই কাছ অঁ এয়া চাওক আৰু বেলি যিহেতু পশ্চিম আকাশত ডুব যাওঁ যাওঁ হৈ আছে আমি সোনকালে ঘৰলৈ যাব লাগিব তো আপোনালোকে দেখিছে এয়া হৈছে কলিয়াপানী সত্ৰৰ পুখুৰী চ' গাইজ ফাইনেলি লগ পাই গ'লোঁ আমাৰ আমগুৰি গেং বুলিয়ে ক'ব লাগিব মোৰ মানে খুব মৰমৰ ককাইদেউ এইফালে আছে পল্লাভ দা এইফালে আছে আমাৰ অৰুণ দা এইফালে আছে আমাৰ সৰুদেউ এইফালে চোৱা আৰু সেইফালে আছে ককাইদেউ এজন আৰু এইফালে আমাৰ দাদা এজন আছে আৰু এইফালে আছে আমাৰ এইজন এইফালে চাৰিব লাগে তো আমি যাবলৈ লৈছোঁ এওঁলোক আহি পাইছেহি আৰু লগ পাই খুব ভাল লাগিলে লগ পাম আকৌ আৰু ৰাতিকৈ মানে ঢেকীয়াখোৱাত ভাওনা আছে আমি ভাওনালৈ যাব পাৰোঁ প্ৰগ্ৰেম জানো প্ৰগ্ৰেমো আছে গাইছ আজি মানে ACB হেৰিয়াত অফিচত তো আপোনালোকে ভিডিঅ'খিনি একদম চাই থাকিব ধামাকা হ'ব আজি আৰু বিশ্বকৰ্মা পূজা আমি এনেকৈ মানি আছোঁ আৰু